আজি আমাৰ যেটোকে ভোগপাৰা প্ৰাইমাৰী আমাৰ দিৰা ব্লক অন্তৰ্গত বুথ কমিটি গঠন কৰা যেটো কাৰ্যসূচী হেতু আমি আজি ভোগপাৰা প্ৰাইমাৰী আন্ডাৰত আমি কৰিছো তাৰে আমি আজি 4টা বুথ কমিটি আমি ফুল প্ৰেজেন্ট আমি বুথ কমিটি গঠন কৰিব পাৰিলো হেতু কাৰ্যসূচী লৈ আজি আমি ইয়াতে সমবেত হৈছো আজি চাও আমি এটো ক'ব পাৰো যে আই থাকা যেটো আমাৰ লোকসভা নিৰ্বাচন সমূহ চাপি আহিছে এই গতিকে আমি দলৰ কৰ্মীসকলক সজাগতা কৰাৰ কাৰণে আজি আমি প্ৰস্তুতি চলাই আছো ইয়াৰ কাৰণে মেইন উদ্দেশ্য হৈছে আমাৰ বুথ কমিটি গঠন কৰা বুথ কমিটি মজবুত হলেহে আমি বুথ কালেকশন কৰাৰ কাৰণে সুবিধা হয় এই গতিকে বুথ কমিটি আমি যেমান পাৰো আমাৰ দিৰা সমষ্টিত টোটালি 87টা বুথ কমিটি আছে আমি পৰ্যায়ক্ৰমে প্ৰত্যেকটা প্ৰাইমাৰী দিনত 2টা 3টা কৈ আমি এনেকা বুথ কমিটি গঠন কৰি আইছো আজি আমি শেষ পৰ্যায় আই পাইছি বেছি আৰু নাই এই গতিকে আমি বুথ কমিটি গঠন কৰা প্ৰক্ৰিয়াটো আমি শেষ কৰি আমি ৰাজ্যৰ লগত মানে মত বিনিময় কৰিম এইখিনি মানে কাৰ্যসূচীটা হাতলৈ আমি দিৰা ব্লক কমিটি দলৰ পৰা আমি আগবাঢ়ি আছো নাই চাওক আজি বিপিএফ দল শক্তিশালী বা সক্ৰিয় হিচাপে কাম কৰি আছে বুলি ক'লে হেতু আমি মানে মানি ল'ব নোৱাৰো কিয়নো তেখেতসকলৰ আজি কোনো মানে কিবাতে তাৰ চৰকাৰ নাই চেন্ট্ৰেলতো নাই ষ্টেটতো নাই বিটিচিতো নাই এই হিচাপত আজি তেখেতসকলে যিবোৰ লিডাৰে আজি গাঁৱে ভূঞে কিছুমান মানে ৰাজ্যৰ লগত কিছুমান মানে তেখেতসকলৰ মেল মিটিং পাতি আছে এই মেল মিটিঙত দেখা যায় যে আজি ৰাইজ হিচাপে তেখেতসকলৰ মেল মিটিঙত কোনো ৰাইজে নাযায় তেখেতসকলৰ মিটিঙত 2-4টা তেখেতসকলৰ সামসাগিৰি গিটাহে মাত্ৰ মিটিঙত আমি দেখিবলৈ পাওঁ এই হিচাপত বিপিএফে আজি উত্থান হৈছে বা বিপিএফে সক্ৰিয় হিচাপে লাগি আছে বুলি কোৱাটো আমি নটছাত কৰিছো কিয়নো আজি ৰাইজে মানে বুজি পাইছে ৰাইজে সবে জাগিছে যি দলৰ চৰকাৰ সেই দলৰ লগত থাকি যদি ৰাইজে কাম নকৰে ৰাইজৰ একো উন্নয়ন নহয় বুলি তেখেতসকলৰ মেল মিটিঙত ৰাইজে মানে অনুপস্থিত হোৱা মানে হৈ আছে আজিকালি নীতিৰ এটা কথা আছে যে আজি জিএসপিত বহু মানুহ বা বিভিন্ন দলৰ পৰা আহি জয়েন হোৱা বুলি কোৱা কথাটো দুই এটা হ'ব পাৰে কিন্তু জিএসপিৰ পৰাও আমাৰ ইউপিৰ দলত বহুটা প্ৰাইমাৰীত আমাৰ দিৰা ব্লকৰ অন্তৰ্গত বহুজন জিএসপিৰ কৰ্মীয়ে নেতা বৰ্গই আমাৰ লগত আহি জয়েন কৰি আছে এটা আপোনালোকে মিডিয়াই দেখিবলৈ পাইছে বা মিডিয়াই আজি আমাক এটো প্ৰচাৰ কৰিছে আপোনালোকে যেটো মানে মিডিয়া থ্ৰুৱেদি যিখিনি কাম কাজ কৰি আছে হেতু আপোনালোকে গম পায় যে আজি ইপিপল হিচাপে দিৰা সমষ্টিত বহু মানে ঠাইত মিটিং কৰি আজি আমাৰ লগত বিভিন্ন মানে দলৰ পৰা আহি জয়েন হৈ আছে হেতু আপোনালোকে মানে নই কৰিব নোৱাৰে বা আমিও আজি জিএসপি হিচাপে জিএসপিত কিছুমান দলৰ পৰা যাই জয়েনিং কৰা বুলি কোৱাটো আমি নই কৰিব পৰা নাই কিন্তু কথাটো হল জিএসপি হিচাপে আজি আমাৰ দিৰা সমষ্টিত এএম এজন থাকাৰ কাৰণে কিছুমান তেখেতৰ সুবিধাটো লোৱাৰ কাৰণে কিছুমান মানুহে সুবিধা বাদিয়ে তেখেতৰ ওচৰত যাই জয়েন হ'ব পাৰে কিন্তু ৰাইজ হিচাপে আজি আমি দেখিবলৈ পাওঁ মতে ৰাইজ হিচাপে আজি তেখেতৰ ওচৰত এনেকুৱা মানে এএম হিচাপে তেখেতৰ ওচৰলৈ যাওঁটো আমি মানে দেখিবলৈ পাৱা নাই सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज शोरूमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लन काम एक्सचेन्ज मेला खुंफुंगोन बाइगिरि बिथांमोननो आरसि इन्सुरेन्स लाफानानै 1999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन नोंथांमोना सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज शोरूमजों लोगोसे कसुगाव फेस्टिव आउटलेट आरो सराइबिल फेस्टिव आउटलेट ब्रान्च शोरूमावबो खुंफुंजानाय मेगा लन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन पंका एन्टारप्राइज बाजाज शोरूमा लोगोसे मोजां अफार लाफादेरदों 5 लिटार पेट्रल फ्री गंनि हेलमेट फ्री केस होनानै बाइक बायगिरिफोरनो 2000 रां केशबेक हरफिननाय जागोन आरो मेगा लन काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 2 खेब फ्री वाशिं होनाय जागोन आबुङै मिन्थिबावनो थाखाय 6003817191 9101547892 आरो 9101598021 जानबुं नम्बराव खौरां लाहरनो हागोन